নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আজি আমাৰ অন্য এটা নতুন ভিডিঅ'লৈ। আজি হৈছে 2023 বৰ্ষৰ প্ৰথম দিন। গতিকে আজি প্ৰথম দিনটোতে আমি আজি কালি কথাটো কৈছিলোঁ যাতে ওচৰৰ মানুহখিনিয়ে মিলি পিনে এটা খানা খোৱাৰ কথা আছিলে, কিন্তু কালি কেঞ্চেল হৈ গ'ল। কালি যিহেতু কেঞ্চেল মানুহৰ সময় নাই, গতিকে খানাটো আজি দিনতে আলোচনা হ'ল যাতে আজি কেনেকৈ খালে ভাল হ'ব। গতিকে আমাৰ এতিয়া খানাটো আয়োজন চলি গ'ল আৰু আজি 1 জানুৱাৰী আৰম্ভণিতে আমাৰ খানাত ক'ত গম পাইছে, খানা চলিব ৰাস্তাত। খানা চলাওঁতে আকৌ পুনৰবাৰ আজি 1 জানুৱাৰী বুলি আমি নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ আপোনালোকলৈ, যাতে গোটেই বছৰটো ভালে কুশলে যাওক সকলোৱে, আৰু যাতে আমাৰো ভালে কুশলে যায় সেইটো আশাটো কৰিব। আৰু গতিকে আহক এতিয়া পলম নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। কেনেকৈ খানা আয়োজন চলিছে, খানা আয়োজন আৰু ৰাস্তা খানা বলক। এতিয়া কালি আমাৰ 31 ডিচেম্বৰ ভিডিঅ'টো দিলোঁ, আৰু আজি যিহেতু 1 জানুৱাৰী আৰু কালি আমি কৈছিলোঁ যে ভিডিঅ'টো খানাটো কালি কেঞ্চেল হৈ গ'ল। 31 ডিচেম্বৰ দিনাখনি খোৱাৰ কথা আছিলে, আৰু সেই খানাটো হ'ব আজি। ক'ত খাম? এইডোখৰত চাওক, এই ৰাস্তা সেইডোখৰত মানুহে কাম কৰি আছে, ধোঁৱা ওলাই আছে দেখিছে, সেইডোখৰতে হ'ব আজি খানাটো। 1 জানুৱাৰী নতুন বছৰ আৰম্ভণি, ইয়াতে ৰাস্তাত নতুন বছৰ আৰম্ভণি কৰিম। এইপিনে খানা আলোচনা চলি আছে, খানাটো ৰাতিপুৱাই আলোচনা হৈছে। খানাটো কাৰণে আলোচনা কৰি আছে, পইচা 30 টকা তুলিব নে 50 টকা তুলিব। এইপিনে জুই এই জেগাটো পূৰা চাফ কৰি আছে, ইয়াতে হ'ব আজি খানা 1 জানুৱাৰী আৰম্ভ। এতিয়া ইয়াৰ পৰা আহিলোঁ, এতিয়া আমাৰ নবৈ আনিছে চাহ, কাম কৰি থকা মানুহখিনিৰ কাৰণে এয়া নবৈ আনিছে চাহ। আৰু এইপিনে চাওক মেকুৰীটো আমাৰ ই মেইন এয়া চাহৰ কি আনিছে, এইপিনে আনিছে চানা, এইপিনে এইটো এটা বেলেগ এটা কোৱালিটি বিস্কুট, আৰু এইপিনে এইটো চিনি পায় লিমন মাজা চবেই গাখীৰ চাহ। আৰু এইপিনে মেকুৰী দিলে চাওক এইটো আৰু এটা অন্য এটা মেকুৰী, ইয়াৰ নাম মিকি। দেখুৱাইছোঁ কালি ভিডিঅ'ত, আকৌ আজিৰ ভিডিঅ'টো দেখুৱাইছোঁ। মেকুৰীকেইটা দেখুৱালে ভাল। পুনৰ আহিছোঁ পাকঘৰলৈ। পাকঘৰ মেগী বনাই থোৱা এটা থাকিলে। A few moments later. এতিয়া আমাৰ এইপিনে হৈ গ'ল আবেলি বাজি গ'ল 4টা বাজি গ'ল। এতিয়া খানা আয়োজন চলিছে ভালদৰে। এতিয়া খানাৰ কাৰণে মেইনলি বনাবৰ কাৰণে খৰি লাগিব, গতিকে সি তাৰ পৰা কাৰণে খৰি এইপিনে নিছে চুমুৱাই খৰি, আৰু ইয়াৰ আমাৰ খৰি এইটো কালি এইপিনে ৰাতি আহিছিলোঁ, কালি ৰাতি লগালগ আহিলোগৈ। ৰাতি ভালকৈ ধৰিব পৰা নাই। এইপিনে আমাৰ এইটো পিছফাল, এইচোৱা পিছফাল হয়, এইটো পুখুৰী, তাৰ পিছফালৰ আছে আমাৰ এইখিনি খৰি। এইবোৰ চব বাগানৰ হয়, বাগানৰ চাহপাত চব কাটি পেলালে। এইবোৰ চাহপাত হয়, চাহপাতবোৰ নবৈ এইপিনে ৰছী লৈ আনিছে, আৰু এতিয়া এইখিনি গোটেইখিনি ৰছীত বান্ধি মুঠা কৰি লৈ যাওঁ ৰ'ব। একেবাৰে আকৌ তাত একদম খানা প্লেচত লগ পাই আছোঁ। এইপিনে আমাৰ আনি খৰি চব গোটাই দিলে। এইপিনে এইবোৰ চব খৰি। এইপিনে আমাৰ আজি খানাৰ কাৰণে পাচলি নিছে আমাৰ বাৰীৰ পৰা। এতিয়া কাৰণে ধনিয়া, এয়া কিহৰ কাৰণে? চালাডৰ কাৰণে ধনিয়া। এইপিনে আমাৰ এইবোৰ চব ইয়াৰ পালেং, এইপিনে মূলা, আৰু এইপিনে আছে ইয়াৰ পিঁয়াজ পাত। এইপিনে পিঁয়াজ পাত চাগে ইয়াৰ পৰা নিব। A few moments later. মই এতিয়া পুটুকৈ গধূলি হৈ গ'ল। এতিয়া মই গৈছিলোঁ ইয়াৰ ঘৰলৈ। এতিয়া আমাৰ এইপিনে খানাৰ কাৰণে এইপিনে আমাৰ ঘৰৰ ভিতৰতে বনাই আছে। কি বনাইছ? এইপিনে চাওক একদম পূৰা খানা পূৰা। এইপিনে চাওক হুলস্থুল। এইপিনে এইটো বইল কৰিছে ডিম, আৰু এইপিনে আছে এইপিনে আছে মাংস, আৰু এইপিনে এইটো পানী গৰম কৰি আছে, আৰু এইপিনে আছে চাউল, আৰু এইপিনে বাকীখিনি বস্তু সঁজুলি, আৰু এইপিনে নিমখ। এইপিনে জুই দি আছে, 2টা চৌ পাতি দিলে। আৰু এইপিনে ভিডিঅ'ৰ মাজতে আমাৰ মামুদ দা আমাৰ বিহু আৰম্ভণিতে এটা মহনীয়াতে বিহু আৰম্ভ কৰি দিছে। মামুদ দা কি ধুনীয়াকৈ গান নাচি আছে।
এইটোৱে মই খানা মাজতে হাউতকৈ ঘৰলৈ এপাক আহিছোঁ আৰু এইপিনে চাওক আমাৰ মেকুৰীটো খানা কিবিলে যাব পৰা নাই সি ঘৰত মন মাৰি বহি আছে ঐ ব'ল 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 খানালৈ ব'ল ইয়াক উঠাই দিছোঁ ইয়াকো লৈ যাব লাগিব ব'ল 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 আৰু এইপিনে মই বস্তু কিমান নিবলগীয়া আছিলে নহয় এইটো ৰিম'টটো লৈ যাওঁ এইটো বক্সৰ ৰিম'ট যিহেতু বক্সৰ মাত ডাঙৰ হোৱা নাই ব'লক A few moments later. এইপিনে আমাৰ ভিডিঅ' মানে বিহু মাজতে লৈ আনিছে ডিম দে এটা ডিম দি দিলে আমাক এই চবকে এইপিনে এইপিনে বোলে দিব কোহোৱে নাই এইপিনে এদিও পাই গ'ল এদি পালে এইপিনে চাওক কি ধুনীয়াকৈ ৰাইজে নাচি আছে আৰু এইটো মোক দি দিলে যিহেতু ডিমটো এইটোতো নোখোৱাকৈ থাকিব নোৱাৰি গতিকে এইটো খাই লৈ ৰ'ব ফটাফট ৰাইজৰ ডেন্স চাওক আমাৰ মাংস বনাই দিলে নবে লৰাই আছে মাংস এইপিনে নবে বনাই আছে মাংস এই দুআষাৰ কৰি দিয়ক দুআষাৰ কৰি দিয়ক অঁ এইপিনে মাংস বনাই আছে মানে লৰাই আছে মাংস আৰু এইপিনে বেঙেনা কুটি থৈছে আৰু এইপিনে বৰ্তমান এইপিনে ইয়াত একো নাই আৰু এইপিনে চাটনিৰ কাৰণে বস্তু বনাই আছে আৰু এইপিনে এয়া কি নহৰু কুটি গুচাই আছে বাকলি চাটনি নে কি আৰু চাটনি নহয় অথনি বনাইছিলি এইটো বোলে বেলেগ চাটনি হ'ব আৰু এইপিনে দেখিছে বাৰু এইবোৰ গম পাইছে আৰু এইপিনে ৰাইজৰ দেখিছে উৎপাত এইপিনে হ'ব আৰু এইপিনে আমাৰ জুই আমি অলপ পাছত অকণ জুই চুই অলপ গৰম কৰি লওঁ গাটো জুই চুই শিকি এতিয়া ৰাইজে নাচিছে আমাৰ চেলফি লে আৰু এই খানা মাজতে মই গুচি আহিলোঁ ওচৰৰ মানুহ ঘৰলৈ ওচৰৰ মানুহ ঘৰ এখন চাওক কি ধুনীয়াকৈ ফুল ৰুইছে এইবোৰ এই মাক বোলে ফটো মাৰি দিব লাগে আৰু এইপিনে চাওক সেইপিনে ৰুইছে এইবোৰ সেইপিনে ৰুইছে এই ইন্দ্ৰমালতী চাওক কি ধুনীয়াকৈ ৰুই থৈছে এইপিনে পূৰা চব টাবত এনে চাওক কি টাবত পূৰা ধুনীয়াকৈ ৰুইছে এয়া চব ইন্দ্ৰমালতী আৰু এইপিনে এগৰাকীয়ে ৰুইছে ফুল যি এইপিনে এইবোৰ চব ইন্দ্ৰমালতী বেছিভাগ ইন্দ্ৰমালতী ইয়াত দেখিবলৈ পাব নাৰ্জী ফুল আৰু ইন্দ্ৰমালতী ঘৰত এইবোৰ মানে ইন্দ্ৰমালতী ফুলখিনি চব ঘৰত পচোৱা ফুল হয় আৰু কাৰোবাক লাগে যদি কণ্টেক্ট কৰিব চকলেট কালাৰ ইন্দ্ৰমালতী এযোৰ আজিলৈকে নাই দেখাবা মই আজি প্ৰথম দেখিছোঁ এজোপা চকলেট কালাৰ ইন্দ্ৰমালতী ঘৰত পচোৱা ন অঁ ঘৰত পচোৱা বোলে এইখিনিকে যিহেতুৱে মই ঘপককৈ ইয়াৰ পৰা এই ওচৰৰ এই মানুহ ঘৰত অকণ পানীকণ বোলো খাই যাওঁ নাচি নাচি পূৰা বিয়া লাগি আছে আৰু এইপিনে ৰাইজে পূৰা নচা মেলা পূৰা ফুল লাগি আছে নচা মেলা মানে বাৰু বাকীখিনি বহি আছে আমিকেইটা বেছিভাগ নাচি আছোঁ এইপিনে ইয়াত আমিকেইটা অলপ পানীকণ বোলো খাই যাওঁ এইপিনে ওচৰৰ মানুহ ঘৰ কি ধুনীয়া বস্তু এটা কাঠফুলা এপা বনাইছে A few moments later. আমাৰ এতিয়া বহুত দেৰি নাচি মেলি ভাগৰ লাগি গৈছে আৰু খন্তেক বিৰতিৰ পাছত এতিয়া আমাৰ এইপিনে ভাতটো বাঢ়িবলৈ ডিছ পাৰিছে আৰু চবেই মই বেঞ্চখনতে অকণমান ধৰি দিছিলোঁ এয়াও মাৰি আৰু এইপিনে পানী দি দিছে পানী মাত্ৰ গিলাচ এটা আৰু একেবাৰে উলিয়াই লওক তাৰপিছত দেখুৱাইছোঁ ইয়াৰ ভিতৰতে কোনোবা এখনত মই বহি দিম গৈছোঁ ই মাতি আছে খাবলৈ ৰ'ব ইয়াৰ ভিতৰতে কোনোবা এখনত বহি দিম সিহঁতৰ কাৰণে উলিয়াই লওক আৰু এইপিনে বাকীখিনিয়ে পাছত খাব প্ৰথমতে এটা চামে মানে ধৰক জেগাডোখৰ সৰু নাই যিহেতু এইটো এটা ৰাস্তাহে এইটো এটা ৰাস্তা মাজত খানা কোনোবা যদি গাড়ী চাই যদি আহিবলৈ হয় গাড়ী চাই আহিবলৈ জেগা নাই সকলে দিয়া হ'লে আৰু এইপিনে ইয়াৰ আছে জ্বলা ভাজি এইপিনে চালাড আৰু এইপিনে এইটো বাৰু গম পায় এইটোৰ লগত অথনিৰ পৰা চিনাকি কৰাই আছোঁ এইটো বস্তুৰ লগত আৰু এইটো হৈছে বগা ভাত আৰু ৰাইজ কেনেকুৱা আছে খাবলৈ অঁ ৰাইজে বোলে খাই ভাল পাইছে আৰু এইপিনে চব বহি দিলে আৰু এয়া আমাৰ খানা চানা খাই হৈ গ'ল আৰু বাকীসকলে খাই আছে ই তুলিছে পাত খানাটো খাই মজা লাগিলে খানা টিপটপ হৈছে অকলটোতো আমি মানুহে খালে নহ'ব আমাৰ মেকুৰীকেইটালৈ নিব লাগিব এয়া মেকুৰীকেইটাক অকণমান খুৱাই থওঁ কেইটামান ভাত লৈ যাওঁ মাংস চাংস এতিয়া আমি খাই মেলি উঠি আহিলোঁ দেখিলে খাই মেলি উঠিলে এতিয়া আমি অলপ বহিছোঁ অলপ টোপনি ধৰিছে আৰু এয়া
এইপিনে সিহঁতি চব বহিছে মাজে মাজে মাজত একা পুৰা জুই অঙঠা পুৰা ৰঙা হৈ আছে আৰু এইপিনে ই মোবাইলত ব্যস্ত আৰু সিপিনে বাকীখিনি ৰাইজে খাই আছে ইপিনে খাই আছে আমাৰ ৰাইজে চাওক এইপিনে এজনক খাই হৈ গ'ল আৰু এইপিনে ৰাইজে খাওক আৰু তেতিয়ালৈকে আমি আমি সকলোৱে নাচি মেলি লোৱাৰ পাছত এতিয়া সকলো ভাগৰ যুগৰ লাগি এতিয়া চব ঘৰা হৈ গৈছে আৰু এইপিনে চব ৰাইজ পুৰা চব ঘৰা গ'ল আৰু এইপিনে ঘৰত চকীখন থওঁগৈ যিহেতু আমিও খাইছোঁ কিবা এটা কৰি নিদিলে কথাটো বেয়া হয় সেইকাৰণে চকীকেইখনকৈ অৱশেষত আনি দিছোঁ আৰু এতিয়া মানে আমি ধুনীয়াকৈ তাত খানা চানা খাই আহিলোঁ এতিয়া ঘৰলৈ আহিলোঁ এতিয়া চব নিজৰ নিজৰ ঘৰা হৈ গ'ল তাকে আজিলৈ ভিডিঅ'টো তেনেহ'লে ইমানতে সামৰণি মাৰিছোঁ আৰু পুনৰবাৰ নতুন বছৰ শুভেচ্ছা জনাই ইয়াতে ভিডিঅ'টো সমাপ্ত মাৰিছোঁ বাই বাই থেংকছ ফৰ অল